হাই ফ্রেন্ড, আজি আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। অৱস্থিতি: গোলাঘাট, নগাঁও, শোণিতপুৰ জিলা। মাটিকালি 858.98 বর্গ কিলোমিটার, 2020-21। বৃহৎ এশিঙীয়া খড়গগৰৰ বাসস্থান। 1908 চনত এই অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়। 1916 চনত কাজিৰঙাক গেম চেঞ্চুৰী হিচাপে, 1950 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 1974 চনৰ 1 জানুৱাৰীত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য বন্যপ্ৰাণী: বৃহৎ ভাৰতীয় এশিঙীয়া গড়, হলৌ বানৰ, ভালুক, মহ, বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য চৰাই, ভাৰতীয় অজগৰ, বাঘ আদি। 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে, ৱৰ্ল্ড হেৰিটেজ চাইট। 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ বাঘ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে। 2010 চনত 30 এপ্ৰিলত প্ৰকাশিত এক তথ্য অনুসৰি কাজিৰঙাত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক, প্ৰতি 100 কিলোমিটাৰত 32টা। Thanks for watching.